নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ঘৰতে বনাব লৈছোঁ মেৰিগোল্ড বিস্কুটৰ কেক। বলকচোন দেখাইছোঁ আপোনালোকক মইনো কেনেদৰে বনাইছোঁ। এতিয়া মই মেৰিগোল্ড বিস্কুট 2 পেকেট লৈছোঁ। এইটো খুলি পিনে মই প্লেটখনত উলিয়াই ল'ম। মই মিক্সি বাতি এটা লৈ পিনে এইখিনি পিচি ল'মগৈ। বিস্কুটখিনি পিচা হৈ গ'ল মোৰ। এতিয়া মই লৈছোঁ বাতি এটা, তাতে কণী এটা ভাঙি লৈছোঁ মই। পিচি থোৱা চেনি 3 চামুচ মই ইয়াতে দি লৈছোঁ। এতিয়া মই চামুচ এখনেৰে এইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া মই চচপেন এটাত গৰম পানী এবাটি দি লৈছোঁ। ইয়াতে মই পাউডাৰ গাখীৰ 10 টকীয়া 2 পেকেট দি লৈছোঁ। আৰু মই পিচি থোৱা বিস্কুটৰ গুড়িখিনি ইয়াতে দি লৈছোঁ। এতিয়া মই গোন্ধটো ভাল হ'বলৈ ভেনিলা এচামুচ দি লৈছোঁ। এইখিনি মই এতিয়া গোটেইখিনি ভালদৰে মিহলাই ল'ম। ইয়াতে মই ভাঙি থোৱা কণীখিনি দি ল'ম ইয়াতে। কণীখিনি দিয়াৰ পিছত আকৌ মই এইখিনি ভালদৰে মিহলাই ল'ম। এয়া মোৰ মিহলাই মেলি হৈ গৈছে। এতিয়া মই গেছতে কেৰাহী এখন পাতি লৈছোঁ। ইয়াতে চেনি দি লৈছোঁ মই আধা বাতিমান। পিচি থোৱা চেনি অকণমানো আছিলে ইয়াতে দি ল'লোঁ। এতিয়া মই এইখিনি গলিবলৈ দিম। এনেদৰে মই হেতাখন দি লৰাই আছোঁ। আৰু এয়া মোৰ চেনিখিনি গলি মেলি হৈ গৈছে। এতিয়া মই বাতি এটাতে চেনিখিনি দি লৈছোঁ। চচপেনত মিহলাই লোৱা বিস্কুটৰ গুড়িখিনি ইয়াতে মই ঢালি লৈছোঁ। এতিয়া মই ডাঙৰ চচ এটাতে পানী গৰম কৰি লৈছোঁ। ইয়াতে মই দি লৈছোঁ বাতিটো। ওপৰতে ঢাকন এখন দি পিনি ঢাকি দিছোঁ মই। 20 মিনিটমানৰ পিছত মই লাঠি এডাল দি পিনি চাইছোঁ। লাঠিডালত লাগি অহা নাই, দেখিছানে? ইমান ধুনীয়াকৈ ওলাই আহিছে। এয়া মোৰ হৈ গ'ল, অকণমান দেৰি ঠাণ্ডা হ'বলৈ থৈছোঁ। এয়া মোৰ হৈ গ'ল, কটাৰী এখনে চাইডৰখিনি কাটি লৈছোঁ মই। এতিয়া মই প্লেট এখনত উলিয়াই ল'ম। এয়া মোৰ হৈ গ'ল, প্লেট এখনত উলিয়াই লৈছোঁ। তলৰ পিনে মই চেনিখিনি দিছিলোঁ যে, চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ কালাৰটো। এতিয়া মই কাটি ল'লোঁ। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু এই বিস্কুটৰ মিঠাইটো যদি আপোনালোকে ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।